Good morning everyone. আজি দিল্লীৰ তৃতীয়টো দিন। আজি আমি প্ৰগ্ৰাম নকৰোঁ, আজি প্ৰচেছন আছিল। আজি আমি ফুৰিব যাম, তাজমহল গৈ আছোঁ। আপোনালোকক দেখাম যিমান পাৰোঁ, ব্লগটো চাই থাকিব। যাব লাগে গাড়ীত আহোঁতে আৰু ভিডিঅ'য়ে কৰা নহ'ল আৰু ইয়াৰ পৰা বোলে আৰু গাড়ী যাব নিদিয়ে, আধা ঘণ্টাৰ ৰাস্তা। আমি পুৰা খোজকাঢ়ি গৈ আছোঁ আৰু এতিয়া বেছি দূৰ নাই, পাম আৰু তাজমহল। চাম কি পাৰোঁ কি নোৱাৰোঁ, আপোনালোকক দেখাম। আপোনালোকৰ চাব, ভিডিঅ' কোৱালিটি বাৰু ইমান ভাল নহয়, আপোনালোকক দেখাব চেষ্টা কৰিম আৰু চাই যাব। এয়া 10 টকা লৈ ল'লোঁ আমি। কিয় এয়া তাতে সোমালে জোতাত লৈ ল'ব লাগিব আৰু জোতাৰ ওপৰত এনেকৈ সোমাব নিদিয়েতো। আমি গৈ আছোঁ। চানা হয় টিকেট ফাইনেলি আমি তাজমহলৰ গেট পালোঁ আৰু ইয়া বেছি দূৰ নাই। বহুত এক্সাইটেড হৈ আছোঁ। অনুভৱ তাজমহল দেখিবৰ কাৰণে কেনেকুৱা লাগিছে কৈ দিয়া। ধুনীয়া লাগিছে, বাই বাই। ধুনীয়া লাগিছে, বাই বাই। মানুহ চাওক না ৰাইজ, কিমান মানুহ ইফালে পুৰা মানুহ। টিকেট হৈ গ'ল আমাৰ, এতিয়া এন্ট্ৰি কৰিব বাকী আছে আৰু পুৰা মানুহ লাইনত আছোঁ। এন্ট্ৰি হৈ গ'ল, এতিয়া বেগ চাওঁ, বেগটো থলোঁ আৰু এন্ট্ৰি হৈ গ'ল। এতিয়া আমাৰ যাই আছোঁ আৰু পুৰা এক্সাইটেড হৈ আছোঁ। গায়ত্ৰী কেনেকুৱা লাগিছে? পুৰা এক্সাইটেড আৰু কি ক'ম, বুজাব নোৱাৰোঁ। এয়া বহুত মানুহ ইফালে। এয়া ফটো উঠা ষ্টাৰ্ট হ'লে আৰু আমাৰ আহি পালোঁ। ভিতৰত সোমাবই পৰা নাই, গেটতে আছোঁ। ইফালে এনেকৈ ফটো ময়ো উঠিম আৰু অলপ পিছত। পুৰা মাৰি আছে ফটো। ফাইনেলি পাই গ'লোঁ। কেনেকৈ বুজাম, দেখাই আছোঁ। ৰাইজ চাওক, ওচৰত গৈ আৰু ভালকৈ দেখাম। এয়া পুৰা ৰাইজ মানুহ ভিৰ, গামোচা লৈ ঘূৰি আছোঁ আৰু অসমৰ গৌৰৱ। ইফালৰ পৰা ফটো উঠিলোঁ ধুনীয়াকৈ, তাতে বেছি ভিৰ হয়। এয়া বিজয়, কেনেকুৱা লাগিছে? বুজাব নোৱাৰিম আৰু মই কেনেকুৱা ভাল লাগিছে। ইয়াৰ লগত গামোচা লৈ ঘূৰি আছোঁ। ইফালে পুৰা চিনাৰী আছে। কেমেৰা কোৱালিটি বেছি ভাল নহয় ৰাইজ, হ'লেও দেখাব চেষ্টা কৰিছোঁ আৰু ওচৰৰ পৰা গৈ দেখাম। ইমান যে এনেকুৱা ডাঙৰ হ'ব মই সপোনতো ভবা নাছিলোঁ। সকলোৱে জানে যে তাজমহল ভাৰতৰ আগ্ৰাত অৱস্থিত এটা ৰাজকীয় সমাধি ক্ষেত্ৰ। মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ পত্নী মমতাজ মহলৰ নামে পৰিচিত তেওঁৰ স্মৃতিত চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যত এই অপূৰ্ব সৌধটি নিৰ্মাণ কৰিছিল। আৰু এই সৌধটিৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল প্ৰায় 1632 খ্ৰীষ্টাব্দত আৰু সম্পূৰ্ণ হৈছিল প্ৰায় 1648 খ্ৰীষ্টাব্দত। তাজমহল মোগল স্থাপত্যশৈলীৰ এটি আকৰ্ষণীয় নিদৰ্শন হিচাপে পৰিগণিত হৈছে। ইয়াৰ নিৰ্মাণশৈলীত পাৰস্য, তুৰস্ক, ভাৰতীয় আৰু ইছলামী স্থাপত্যত শিল্পীৰ সংমিশ্ৰণ ঘটনা নিৰ্মাণ কৰা হৈছে। আৰু এনেকুৱা এইটো এটা প্ৰেমৰ প্ৰতীক, আপোনালোকে জানে আৰু কি ক'ম।
ইউটিউবত দেখা পাই আছিলোঁ ব্লগত ইউটিউবাৰ সকলৰ যোগেদি আজি পুৰা ৰিয়েলত দেখিছোঁ আৰু কি কম পুৰা মনৰ আশা পূৰণ হোৱাৰ দৰে লাগি যায় আৰু এইবিলাকত আহিলে মোবাইলতহে দেখি আছিলোঁ আজি পুৰা ওচৰৰ পৰা দেখিছোঁ আৰু ইয়াৰ যামে আৰু তাতে প্ৰেমো যে এনেকুৱা এটা পবিত্ৰ বস্তু আপোনালোকে প্ৰেম বুলি ক'লে বেলেগহে বুজি পায় শ্বাহজাহানে নিজৰ ৱাইফৰ কাৰণে কি কৰিছিল ইয়াৰ প্ৰুফ এতিয়া আমি পিন্ধি লওঁ আৰু এইবিলাক পিন্ধি ভিতৰত সোমাম আৰু মাটি ক'ত গিল যাং দে ওচৰত গৈ লাৰি চাব পালেতো আৰু কথাই নাই লাইন ধৰি ধৰি এতিয়া আহিলোঁ ওচৰত পাম আৰু ইমান ডাঙৰ এনেকুৱা ধুনীয়া মানে ক'ব নোৱাৰা বুজাব নোৱাৰা পুৰা আমি মোজা ওপৰত পিন্ধি পিন্ধি আহিছোঁ আৰু এনেকুৱা দেখিবলৈ পুৰা মানুহ ভিডিঅ' আৰু ফটোবিলাকত মানে যেনেকুৱা দেখি ন তাত কি বহুত বেলেগ মানে ওচৰত আহি চালে মানে গম পায় আৰু পুৰা ইমান ডাঙৰ চাব পাৰি এডাল খুটাই কিমান ডাঙৰ এটা ৰুমৰ সমান আৰু এইটো কিমান ডাঙৰ হ'ব অনুভৱেই কৰিব নোৱাৰিব আপোনালোকে ভিডিঅ' চাই যেতিয়া ওচৰত আহিব নহয় তেতিয়া গম পাব আৰু ভিতৰত গৈ আহিলোঁ আমি ইয়াতে মানে তাতে মোবাইল এলো নাই ফটো ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু আপোনালোকে যদি আহে যাব পাৰিব আহিব ইয়াতে এবাৰ হ'লেও মানে মনৰ আশাটো পূৰণ হৈ যোৱাৰ দৰে লাগে আৰু ওচৰত এয়া গংগা নদী ইফালে তাজমহল অনুভৱে বেলেগ এতিয়া আমি তাজমহলৰ পৰা ওলাই দিলোঁ এতিয়া গাড়ী যাম আৰু আমাৰ বাছলৈকে চবেই আছে এতিয়া লালকিল্লাত যাম তাতে গৈ পাইছোঁ এতিয়া পুৰা ফুৰি আহি ফ্ৰেছ হৈ গ'লোঁ কি হ'ল যেতিয়া মানে তাজমহলৰ পৰা ওলালোঁ নহয় আমি তো মোৰ মোবাইলটোৱে অফ হৈ গ'ল আৰু ভিডিঅ' কৰাই নহ'ল পিছত আমি লালকিল্লা ফুৰিলোঁ এতিয়া ৰুমত আহিয়ে ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া আমাৰ নাইট পাৰ্টি আছে দেখাই দিম আৰু চাই থাকিব এতিয়া পূৰা আমাৰ নাইট পাৰ্টি আৰম্ভ হৈছে আৰু তাত লাগিয়ে গৈ আহিছোঁ আপোনালোকক দেখাই থাকিম চাব আজি ব্লগটো মানে মই লালকিল্লাটো দেখাবই নোৱাৰিলোঁ মানে সেইকাৰণে ভাল লগা নাই এইটো কেমেৰা কোৱালিটি ইমান ভাল নহয় দেই ৰাইজ পুৰা নাচি আছে বাহ all my guys who are who's just on the second
सब लोग पहले की तरह सर्कल में आइए আজি লাষ্ট ন প্ৰগ্ৰেম পূৰা দিছে আৰু পোলাও দিছে পৰি দিছে এইবিলাক দিছে খোৱাহে কথা আৰু আজি প্ৰগ্ৰেমৰ লাষ্ট ডে স্পেচিয়েল আৰু ইয়াত মানে চিকেনটো ইমান ব্যৱহাৰ নহয় এইবিলাকে আৰু ভেজ 3 দিনৰ মূৰত আজি অলপ ভাল খানা পাইছোঁ আৰু ভাত খাই আহিলোঁ এতিয়া পূৰা ডান্স কৰিয়ে আছে আমাৰ আৰু কালি বৃন্দাবনত প্ৰগ্ৰেম আছে যে সেইকাৰণে আমি আৰু ঘূৰাই যাওঁ আজি ভিডিঅ'টো আছিলে মানে বাই ব্লগটো সমাপ্ত কৰিছিলোঁ ৰাইজ হঠাৎকৈ মানে এনাউন্স কৰিলে ইয়াত আজি লাষ্টটো তাৰে প্ৰাইজবিলাক দিব বুলি পিছত আমি গ'লোঁ প্ৰাইজ দিয়াৰ এটা ক্লিক দেখাই আছোঁ প্ৰাইজ और अभी नंबर आइए